সকল চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ এটা নতুন জব নোটিফিকেশন লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ৰিসেন্টলি গুৱাহাটী হাইকোৰ্টে এটা নতুন জব নোটিফিকেশন ৰিলিজ কৰিছে। এই নোটিফিকেশনটোত অসমৰ বিভিন্ন জিলাত মুঠ 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ মুকলি কৰিছে। এই চাকৰিটোৰ সম্পূৰ্ণ তথ্য যেনে এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট, এডুকেশ্যনেল কোৱালিফিকেশ্যন, সিলেকশ্যন প্ৰচেছ, সিলেবাছ আদি সকলো তথ্য জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ইয়াৰ টোটেল পোষ্ট আছে 367টা আৰু ইয়াৰ দৰমহা পে স্কেল 14,000ৰ পৰা 70,000 হ'ব আৰু লগতে গ্ৰেড পে 6,200 আৰু আদাৰ এলাউৱেন্সো থাকিব। এই চাকৰিটোৰ বাবে এপ্লিকেশ্যন প্ৰচেছ 15 জুলাই আবেলি 3 বজাৰ পৰা আৰম্ভ হ'ব আৰু অনলাইন এপ্লাই কৰাৰ শেষ তাৰিখ হৈছে 31 জুলাই আবেলি 5 বজালৈকে আৰু ফি জমা দিয়াৰ শেষ তাৰিখ হ'ল 5 আগষ্ট। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সিৰ সম্পূৰ্ণ তালিকাখিনি তলত উল্লেখ কৰি দিছোঁ। বাজালি জিলাত পদ খালী আছে 9টা, URৰ 7টা, SC 1টা, STPৰ 1টা। বাক্সা জিলাত খালী আছে 2টা পোষ্ট, URৰ বাবে 2টা। বৰপেটা জিলাত আছে 8টা পদ, তাৰে URৰ 1টা, STPৰ 2টা, STSৰ 1টা আৰু OBC MOBCৰ 4টা। বিশ্বনাথ জিলাত আছে 12টা পোষ্ট, তাৰে URৰ বাবে 11টা, STPৰ বাবে 1টা। বঙাইগাঁও জিলাত খালী আছে 4টা পোষ্ট, URৰ 1টা, SC 1টা, STSৰ 1টা আৰু OBC MOBCৰ 1টা। কাছাৰ জিলাত খালী আছে 9টা পোষ্ট, তাৰে URৰ 1টা, SCৰ 3টা, OBC MOBCৰ 5টা। চৰাইদেউ জিলাত খালী আছে 25টা পদ, URৰ 13টা, SCৰ 3টা, STPৰ 1টা, STSৰ 2টা, OBC MOBCৰ 6টা। চিৰাং জিলাত খালী আছে 5টা পদ, URৰ 4টা, STPৰ 1টা। দৰং জিলাত খালী আছে 16টা পোষ্ট, URৰ বাবে 15টা, STPৰ বাবে 1টা। ধেমাজি জিলাত খালী আছে 6টা, URৰ 1টা, SC 1টা, STSৰ 2টা আৰু OBC MOBCৰ 2টা। ধুবুৰী জিলাত আছে 13টা পদ, URৰ 6টা, STPৰ 3টা, OBC MOBCৰ 4টা। ডিব্ৰুগড় জিলাত খালী আছে 8টা পদ, URৰ 5টা, STPৰ 1টা, OBC MOBCৰ 2টা। ডিমা হাছাও জিলাত আছে 11টা পদ, তাৰে URৰ 3টা, SC 2টা, STPৰ 1টা, STSৰ 1টা, OBC MOBCৰ 4টা। গোৱালপাৰা জিলাত আছে 4টা পোষ্ট, URৰ 3টা, SCৰ 1টা। গোলাঘাট জিলাত আছে 13টা পোষ্ট, URৰ 6টা, SCৰ 1টা, STPৰ 1টা, STSৰ 1টা, PWBDৰ 1টা, OBC MOBCৰ 3টা। হাইলাকান্দি জিলাত খালী আছে 9টা পোষ্ট, URৰ 7টা, SCৰ 1টা, STPৰ 1টা। হোজাই জিলাত খালী আছে 13টা পোষ্ট, URৰ 7টা, STPৰ 1টা, STSৰ 1টা, OBC MOBCৰ 4টা। যোৰহাট জিলাত খালী আছে 15টা পদ, URৰ 3টা, SC 2টা, STPৰ 2টা, STSৰ 3টা, PWBDৰ 2টা, OBC MOBCৰ 3টা। কামৰূপ মেট্ৰ' জিলাত আছে 22টা পদ, URৰ 12টা, STPৰ 5টা, STSৰ 2টা, OBC MOBCৰ 3টা। কামৰূপ আমিনগাঁও জিলাত খালী আছে 10টা, URৰ 7টা, SC 1টা, STPৰ 2টা। কাৰ্বি আংলং জিলাত খালী আছে 12টা পোষ্ট, URৰ 4টা, SC 1টা, STPৰ 3টা, OBC MOBCৰ 4টা। কোকৰাঝাৰ জিলাত আছে 9টা পদ, URৰ 5টা, STPৰ 2টা, OBC MOBCৰ 2টা। লখিমপুৰ জিলাত আছে 8টা পদ, URৰ 4টা, SC 1টা, STPৰ 1টা, OBC MOBCৰ 2টা। মাজুলীত আছে 6টা পোষ্ট, URৰ 5টা, OBC MOBCৰ 1টা। মৰিগাঁও জিলাত আছে 14টা পোষ্ট, URৰ 8টা, SC 1টা, STPৰ 2টা, OBC MOBCৰ 3টা। নগাঁও জিলাত আছে 11টা পোষ্ট, URৰ 5টা, STPৰ 1টা, OBC MOBCৰ 5টা। নলবাৰী জিলাত আছে 10টা পোষ্ট, URৰ 6টা, STSৰ 1টা, PWBDৰ 1টা, OBC MOBCৰ 2টা। শিৱসাগৰ জিলাত আছে 3টা পোষ্ট, URৰ 1টা, STPৰ 1টা, OBC MOBCৰ 1টা। শোণিতপুৰ জিলাত খালী আছে 16টা পোষ্ট, URৰ 8টা, SCৰ 3টা, STPৰ 3টা, PWBDৰ 1টা, OBC MOBCৰ 1টা। সাউথ শালমৰা মানকাছাৰ জিলাত 26টা পদ খালী আছে, 15টা URৰ, SC 2টা, STPৰ 2টা, STSৰ 1টা, OBC MOBCৰ 6টা। শ্ৰীভূমি জিলাত আছে 12টা পোষ্ট, URৰ 3টা, SC 1টা, STPৰ 2টা, OBC MOBCৰ 6টা। তিনিচুকীয়া জিলাত আছে 15টা পোষ্ট, URৰ 7টা, SC 2টা, STSৰ 2টা, OBC MOBCৰ 4টা। ওদালগুৰি জিলাত আছে 5টা পদ, URৰ 2টা, SC 1টা, STP 1টা, OBC MOBCৰ 1টা। ৱেষ্ট কাৰ্বি আংলং জিলাত খালী আছে 6টা, URৰ 4টা, STPৰ 1টা, STSৰ 1টা। টোটেল 367টা পোষ্টৰ URৰ বাবে আছে 191, SC 30, STPৰ 42, STSৰ 20, PWBDৰ 5,
OBC MOBC 79টা এই চাকৰিটোৰ বাবে এপ্লাই কৰিবলৈ কেণ্ডিডেটসকল গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম 3 মান্থছৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু লগতে অসমীয়া ভাষাৰ নলেজ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব এই চাকৰিটোৰ বাবে এজ লিমিট জেনেৰেলৰ বাবে 18 পৰা 40 বছৰ আৰু ST SC OBC MOBCৰ বাবে 18 পৰা 43 বছৰ হ'ব লাগিব এই পোষ্টৰ বাবে এপ্লিকেশ্যন ফিজ SC STৰ বাবে 250 বাকিবিলাক কেণ্ডিডেটৰ বাবে 500 আৰু PWBDৰ বাবে ফ্ৰী হ'ব এই চাকৰিটোৰ বাবে সিলেকশ্যন প্ৰসেছ টোটাল 3টা ষ্টেজত হ'ব ফাৰ্ষ্ট ষ্টেজত ৰিটেন টেষ্ট হ'ব আৰু এই এক্সামটো OMR বেছড হ'ব টোটাল 120 মাৰ্কৰ হ'ব জেনেৰেল ইংলিছত 50 জেনেৰেল নলেজ প্লাস কম্পিউটাৰত 30 আৰু জেনেৰেল এপ্টিটিউডত 20 মাৰ্কছ থাকিব ইয়াৰ লগতে এখন আসামিজ ল্যাঙ্গুৱেজৰ কোৱালিফাইং পেপাৰ থাকিব আৰু এই পেপাৰখনৰ মাৰ্ক হ'ব 20 ইয়াত নেগেটিভ মাৰ্কিং থাকিব 0.25 আৰু আসামিজ পাৰ্টটো অনলি কোৱালিফাইং হ'ব আৰু ইয়াৰ বাবে মিনিমাম 8 মাৰ্ক লাগিব সেকেন্ড ষ্টেজত কম্পিউটাৰ স্কিল টেষ্ট হ'ব আৰু এটো 35 মাৰ্কছৰ হ'ব ইয়াত 20 মাৰ্কছ টাইপিং টেষ্ট হ'ব আৰু 15 মাৰ্কছৰ MS Word এণ্ড স্প্ৰেডশীট টেষ্ট হ'ব থাৰ্ড ষ্টেজত 15 মাৰ্কছৰ এটা ভাইভা হ'ব আৰু ফাইনেল সিলেকশ্যন নিৰ্ভৰ কৰিব ৰিটেন প্লাস কম্পিউটাৰ প্লাস ভাইভাৰ ওপৰত এই চাকৰিটোৰ বাবে আবেদন সম্পূৰ্ণ অনলাইন হ'ব আৰু ইয়াৰ বাবে আবেদন কৰিবলৈ আমি লিংকটো ডেসক্ৰিপচনত দি দিম আৰু সেই ৱেবছাইটটোত গৈ ক্লিক হিয়াৰ টু এপ্লাই অনলাইনত ক্লিক কৰিব আৰু ইয়াৰ পাছত 4টা ফেজত এপ্লাই ষ্টেপ কমপ্লিট কৰিব লাগিব ফেজ 1ত নিজৰ নেম ফাদাৰ্স নেম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ ইমেইল আইডি দি ৰেজিষ্টাৰ কৰক আৰু ৰেজিষ্ট্ৰেচন কোডটো ৰাখি থওক ফেজ 2ত এডুকেশ্যন এড্ৰেছ এক্সপিৰিয়েন্স এটসেট্ৰা ফিল কৰক ফেজ 3ত ফটো আৰু সিগনেচাৰ আপলোড কৰি সাবমিট কেণ্ডিডেটছত ক্লিক কৰক ফেজ 4ত চালানটো প্ৰিন্ট কৰি SBI বেংকত কেছ জমা আৰু জমা কৰোতে জাৰ্নেল নাম্বাৰ এণ্ড প্ৰিন্ট একনলেজমেন্টটো লবলৈ নাপাহৰিব এপ্লিকেশ্যনত ফটো সিগনেচাৰ নাথাকিলে এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব ভিডিওটো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰমেশ্যন বিচাৰে তেতিয়া কমেন্ট কৰি জনাব এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক নটিফিকেশ্যন অন ৰাখক ধন্যবাদ